হেল্ল' ফ্ৰেণ্ডছ, পুনৰ আকৌবাৰ স্বাগতম জনাইছোঁ নিউ জাৰ্নি ইউটিউব চেনেললৈ। আজি আমি আলোচনা কৰিম, যদি আপুনি বহু চেষ্টা কৰিও সফল হ'ব পৰা নাই, তেন্তে এই 4টা প্ৰতিকাৰ কৰি জীৱনত লাভ কৰক সফলতা। এই 4টা প্ৰতিকাৰ যদি আপুনি মানি চলে, তেন্তে আপুনি জীৱনত অপাৰ সফলতা লাভ কৰিব। চাওক, যিকোনো ব্যক্তিৰ ভাগ্য আৰু কৰ্মত গ্ৰহ নক্ষত্ৰৰ বিশেষ অৱদান থাকে। যদি গ্ৰহবোৰৰ অৱস্থান শুদ্ধ নহয়, তেন্তে বহু চেষ্টা কৰিও ব্যক্তিজনে সফলতা লাভ কৰিবলৈ সক্ষম নহয়। এটা জ্যোতিষ শাস্ত্ৰ অনুসৰি জ্যোতিষত এনে বহুতো প্ৰতিকাৰৰ কথা কোৱা হৈছে, যাৰ দ্বাৰা জীৱনৰ প্ৰতিটো সমস্যা দূৰ কৰিব পৰা যায়। এই প্ৰতিকাৰে কেৰিয়াৰ, চাকৰি, ব্যৱসায় আৰু প্ৰেমত সফলতা আনে। এই সহজ পদক্ষেপবোৰ কৰিলে ঘৰত সুখ শান্তিয়ে বিৰাজ কৰে। বিশেষকৈ যদি আপুনি কোনো ধৰণৰ আৰ্থিক সংকটৰ সন্মুখীন হৈছে, তেন্তে জ্যোতিষৰ এই প্ৰতিকাৰ আপোনাৰ বাবে কেনেধৰণৰ ফলপ্ৰসূ হয় তাৰ বিষয়ে জানি লওক। এতিয়া নম্বৰ 1, প্ৰতিদিনে পুৱা সাৰ পোৱাৰ পাছত প্ৰথমে 2খন হাতৰ তলুৱা চাই একেলগে ঘঁহিব লাগে। এতিয়া 2খন তলুৱা 3-4 বাৰকৈ মুখখন মচি দিয়ক। জ্যোতিষ শাস্ত্ৰৰ মতে তলুৱাৰ ওপৰৰ অংশত দেৱী লক্ষ্মী, মাজত সৰস্বতী দেৱী আৰু তলৰ অংশত ভগৱান বিষ্ণুৰ অৱদান বা বাস কৰে। পুৱাই তেওঁলোকৰ দৰ্শনৰ পৰা ভাগ্য সহজে জিলিকাব আৰম্ভ কৰিব পাৰে। নম্বৰ 2, শনিবাৰে শনি মন্দিৰত সৰিয়হ তেলৰ চাকি জ্বলাই চাকৰিৰ লগত জড়িত সকলো সমস্যা দূৰ কৰিব পাৰি। ইয়াৰ উপৰিও ধন সন্তুষ্টি লাভ কৰা হয় আৰু আৰ্থিক সংকট দূৰ কৰা হয়। নম্বৰ 3, পাৰিবাৰিক বিবাদ আৰু কাজিয়া সঘনাই হৈ থাকিলে নিমখৰ পানীৰে সপ্তাহত 3-4 দিন ঘৰটো মচি পেলাওক। জ্যোতিষ শাস্ত্ৰৰ মতে এই প্ৰতিকাৰ কৰিলে ঘৰৰ ঋণাত্মক শক্তি আঁতৰাই ধনাত্মক শক্তিৰ সঞ্চাৰিত হয় বুলি কোৱা হয় আৰু ঘৰৰ সদস্যসকলৰ মাজত মিলাপ্ৰীতি বাঢ়িবলৈ ধৰে। নম্বৰ 4, ভাগ্য জিলিকাব বিচাৰে। যদি ভাগ্য সঁচাই জিলিকাব বিচাৰে, তেন্তে প্ৰতিদিনে পৰুৱাক চেনিৰ লগত মিহলাই আটা খুৱাব। ইয়াৰ উপৰিও আটাৰ বড়ি মাছক খোৱালে ভাগ্য মুকলি হোৱাৰ লগতে মা লক্ষ্মীক সন্তুষ্ট কৰাৰ বাবে এই সৰ্বোত্তম আৰু সহজ উপায়। ইয়াৰ উপৰিও প্ৰতিদিনে সন্ধিয়া আহঁত গছত গাখীৰ মিশ্ৰিত পানী ঢালি এগছি ঘিঁৰ চাকি জ্বলালে সকলো মনোকামনা পূৰণ হয়। এই গোটেইকেইটা প্ৰতিকাৰ জ্যোতিষ শাস্ত্ৰৰ মতেহে আমি মানি চলিব পাৰোঁ, কাৰণ জ্যোতিষ শাস্ত্ৰৰ মতে এইখিনি উল্লেখ আছে। ধন্যবাদ।